Hey everyone, Assalamualaikum. Welcome back to my channel Sufizworld. বাকী আজি আহিছোঁ এটি নতুন ব্লগ লৈ বহুত দিনৰ মূৰত। আই নো মই কনচিষ্টেঞ্চি মেইনটেইন কৰিব পৰা নাই, বাট আই এম ট্ৰাইং। যি কি নহওক, আজি মই ভাবিছোঁ এটা মিনি ব্লগ দিম। আই হোপ আপোনালোকে চাই ভাল পাব আৰু কমেণ্ট এণ্ড লাইক কৰিব নেপাহৰিব দেই। বাকী চলো লেটছ ষ্টাৰ্ট। হৈছে মৰ্ণিং 8:30 আৰু এইকেইদিনটো বতৰটো পূৰা ডাৱৰীয়াই, চ' মই গাৰ্ডেন ৱৰ্ক একো কৰিব পৰা নাই, কিন্তু আজি অলপ কিবা কিবি আছে, অলপ কৰিব লাগিব। প্লাছ আপোনালোকক মোৰ এটা নতুন প্লান্ট দেখাওঁ। এইটো চাওক, এইটো জায়েণ্ট লিভছ, এইটো এলোকেচিয়া এমেজনিকা বুলি কয়। মই গুৱাহাটীৰ পৰা আনিছিলোঁ পুলিটো। এতিয়া ইমান ধুনীয়াকৈ ডাঙৰ ডাঙৰকৈ পাতবোৰ ওলাইছে, একদম ইয়াক দেখিলে মোৰ মনটো ভাল লাগি যায়। আৰু কাৰ এনেকুৱা হয় প্লান্টছ দেখিলে মন খুচ হৈ যায়, কমেণ্ট কৰি জনাব দেই। প্লাছ এইটো পখিলা। ব্ৰেকফাষ্টটো কৰি লওঁ মই, তাৰপিছত লগ পাই আছোঁ দেই। কাচকলৰ লগত বনাম মাছ। বহুত ইজি এণ্ড কুইক ৰেচিপি হয়, শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। কোনোবাই যদি ভাল পায় বনাই খাব পাৰিব। এইটো আদা, নহৰু, কেঁচা জলকীয়া আৰু নৰসিংহ পাতৰ পেষ্ট হয়। প্লাছ মছলা যেনেকৈ নিমখ, হালধি, গুড়া জলকীয়া, জিৰা, এইবোৰ আপোনালোকে নিজৰ হিচাপত দিলেই হ'ল। মছলাটো ভালকৈ মজাই ল'ব। মজাই লোৱাৰ পিছত কাচকলখিনি দি দিলেই হ'ল। কাচকলখিনি মজাই তাৰপিছত লাষ্টত মাছ দি পেলাই অলপ পানী এইটো জোল বনাম, আজি দাইল নবনাম। কাচকলৰ জোল হ'ব। আমাৰ মাছ আৰু কাচকল বনি ৰেডি হৈ গ'ল, এতিয়া খোৱাহে বল। আমাৰ মেকৰ কিমান যে আৰাম, সি মোৰ বুকছৰ ওপৰতেই শুই ভাল পায়। তাৰ এইটো ফেভৰেট প্লেচ হয়। য'তেই মই কিতাপ থওঁ, তাৰ কিতাপৰ ওপৰত বহিলেহে তাৰ কি জানো আৰাম লাগে চাগে। প্লাছ মোৰ অলপ গাৰ্ডেনত কাম আছিলে, আপোনালোকক যে কৈছিলোঁ। একচুৱেলি এইটো ফিলডেণ্ড্ৰেন ব্ৰেজিল বুলি কয়, বহুত ওলমি গৈছে। চ' ভাবিলোঁ ইয়াক এটা ছাপৰ্ট দি পেলাই বান্ধি দিওঁ। চ' এডাল কয়াৰ ষ্টিক বনালোঁ। এয়া নিজে বনাইছোঁ, এইবোৰ ৰছী জেওৰাত মেৰাই। বাকী এতিয়া লগাই দিম, লগাই দিলে এই ভালকৈ লহ পহকৈ আৰু বাঢ়ি যাব।
হয় নেকি মোৰ নহ'ল ভালেই হ'ল মই ইয়াত আহিলোঁ এতিয়া হয় কিন্তু মই বিনা চাকৰিত থাকিব লাগিলে এতিয়াতো তোমাৰ চাকৰিটো গ'লে তুমি ৰিটায়াৰ হ'লা বহুত দিন আগতে তেওঁ পেঞ্চনটো পোৱা যে সেইটো কাৰণে কৈছা এতিয়া তোমাৰ দাঁতকেইটা কি কৰিলা দাঁতকেইটা থৈ দিছা দিব বাট দেখুৱাই বাটৰ যোৱা তুমি নিজ ঘৰলৈ এই বাটে নাহিবা নাই এবাৰ পঢ়িলে আহি ইয়াৰ মাজত ৰোৱা দি নোৱাৰা বোলাব আজীৱন ঘূৰি ফুৰি এন্ধাৰে মুন্ধাৰে বুঢ়ে চকত নোৱাৰা ভেদিব দূৰৰ পৰ্বত যিটো সিজাৰ আচৰিত নাই তাত দেৱতাৰ পূজা আয়োজন আছামছৰ জগতৰ মায়াময়ী চিতা সপোনত হেৰা পোৱা ধন দিঠে ক'ত কোনে ক'ত পালে কল্পনাৰ মায়া কাননত কাৰ বিন কোনে বা বজালে জীৱনৰ আবেলি বেলিকা আজি তাৰ নকৰো বিচাৰ মাৰ জাক অন্তৰতে যত সুখ দুখ আশা নিৰাশা এটা তুমি কেতিয়া মুখস্থ কৰিছিলা কোন চনত 40 বছৰ আগত হয় নেকি মনত আছে 45 কাৰ হয় পয়েমটো কবি কোন যতীন্দ্ৰনাথ দুৱৰা আৰু এটা কৰিছিলো 50 বছৰ আগত হয় নেকি হেতু কোৱা 60 বছৰ আগত সৰুতে কোৱা হেতু 10 বছৰ বয়সত হেতু আমাৰ স্কুলত নাই মোক দৰ্জিয়ে শিকাইছিল হেতু হৈছে যিহে এখন দেশ আছিল নাম সোণাপুৰ চকুলিৰে চকুলৈ দেহাপুৰে জোৰ কৰা নাকি তোমালোকে তালৈ যাবৰ মন কোৱাচোন জিউতৰা মফিজ অকণ সেই দেশৰ ল'ৰাহাতৰ সদায় মুখত হাঁহি গাল নহয় ৰং নহয় গোলাপ ফুলৰ পাহি হয় নেকি ধুনীয়া মফিজুদ্দিন আহমেদ মই এইটো এতিয়া তুমি ইমান ধুনীয়া কবি আবাই ধুনীয়া পয়েম খুৱাইছে মই এতিয়া গাখীৰ চাহ বনাই খুৱাম কেনেকুৱা ধৰণৰ ভিডিঅ' বনালে আপোনালোকে ভাল পাব বা কেনেকুৱা চাব খোজে ডু লেট মি নো ইন দ্য কমেণ্ট ছেকশ্যন আৰু আই হোপ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পাইছে লাইক এণ্ড কমেণ্ট কৰিব নাপাহৰিব আকৌ আহি আছোঁ অতি সোনকালে এটি নতুন ভিডিঅ'লৈ টিল দেন টাটা আৰু যোনবোৰ মোৰ চেনেলত নতুন প্লিজ ডু ছাবস্ক্ৰাইব টু মাই চেনেল